নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমাৰ দুটা ক্লাছৰ লগে TLM প্ৰদৰ্শনৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। গতিকে এই TLM প্ৰদৰ্শনৰ প্ৰতিযোগিতাত কোনে কোনে কেনেধৰণে অংশগ্ৰহণ কৰে মই সকলো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে কোনো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি TLM প্ৰদৰ্শনৰ প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয় মহোদয়ে। বাৰ কৈ আছো ট্ৰেইনিঙত যে আমি কি কৰিব লাগিব, মাইণ্ডছেটটো সলনি কৰিব লাগিব। আমি ট্ৰেডিশ্যনেল যিটো মেথডত আমি শিক্ষা লৈছিলোঁ বা আমাক যিটো মেথডত শিক্ষা দিছিলে আমি সেই মেথড পালন কৰিব লাগিব। আৰু আমি টিচাৰবিলাক কি হ'ব লাগিব, আপডেট হ'ব লাগিব। বাৰ কওঁ সেইটো যে আপডেট হ'ব লাগিব। টিচাৰসকল আপোনাৰ নিজকে যদি আপডেট কৰি নাৰাখে তেতিয়া কি হ'ব, পুৰণা মোবাইল এইখিনি সংখ্যাৰ ধাৰণা দিবলৈ গৈ আছো। এইখিনি পুৰণৰ চাৰ্ট, এইখিনি পুৰণ কেনেধৰণে কৰিব, এইখিনি আমি আকৃতিৰ ধাৰণাটো যুগৰ ধাৰণা আমি দুখন বনাইছো। ইয়াতো যুগৰ ধাৰণা আছে আৰু অন্যফালে এটা মেচিন এটা আছে, সেইটোতো যুগৰ ধাৰণা আমি দিছো। কেনেধৰণে মেচিনটো, সেইটো ইয়াত এটা মেচিনটোত এটা বস্তু আছে, চাবচোন দেখাই দিওঁ। মই দি থৈছো 1 আৰু 4 5 দেখিছেনে? 1 দি থৈছো 4 5। আমি উত্তৰটো কেনেকৈ পাম? উত্তৰটো পাবলৈ সমান চিন্তালত পানী দিয়ক। একেলগতে হৈ পৰিলে কিমানটা হিচাপ কৰিলে উত্তৰ 5। আৰু ইয়াত সেইটো আগতে ভৰাই থব লাগিব। আগতে ভৰাই ল'ব পাৰিব বোলে কিমান ইয়াত ভৰোৱা তুমি, আৰু এইটো বন্ধ কৰি লোৱা প্ৰথম, তাৰপিছত বস্তুটো ভৰোৱা মুঠ কিমান হ'ল আৰু সংখ্যাটো ইয়াত এইটো দেখা পাব। কাৰ্ডবিলাক চব 20লৈকে আছে। আমি 20লৈকে আমি সংখ্যাবিলাক হেৰি কৰিব পাৰিম ইহঁতক। আৰু এইটো আছে স্থানীয় মানৰ ধাৰণা। এইটো একক, দশক, শতক এইখিনি দিছো। আৰু ইংৰাজীৰ যিখিনি শব্দ এইখিনি বছৰ আছে। এইটো ইংৰাজী শব্দ গঠন এৰ পৰা ধৰি লওক আপেল, এইখিনি এণ্ড, আপেল, এক্স, গোটেইখিনি আমাৰ ছটা শব্দ প্ৰতিটো বৰ্ণৰ পৰা, আৰু কেপিটেল স্মল প্ৰতিটোতে আমি দি দিছোঁ। এনেধৰণে আমি এইটো ৱৰ্ড টি নাম দিছোঁ। এইটো তাৰপৰা এইটো চাওক, এইটো 4ৰ্থ শ্ৰেণীৰ ছাত্ৰই বনাইছে। এইখিনি শস্য গুটিৰ এখন তালিকা, এইটো ছাত্ৰই বনাইছে। আৰু এইটো হৈছে এটা ৰঙালাও, পকা লাও এটা, সেইটো বেলুনৰ পৰা বনাইছে। বেলুন আৰু এইটো বটলৰ পৰা বনোৱা হৈছে তেনেধৰণে। তাৰপৰা এইখন হৈছে সংখ্যাৰ ধাৰণা। আমি প্ৰথম যিটো ELPS মতে ই ফৰ এক্সপিৰিয়েঞ্চ, তাৰপিছত এইটো ভাষা, এইটো ছবি আৰু চিহ্ন, তেনেধৰণে আমি চিৰিয়েলকৈ দি দিছোঁ কেইটা। তাৰপৰা সিফালে যদি আমি চাবলৈ যাওঁ ৰঙৰ ধাৰণা, প্ৰতিটো ৰং কি ছবি আমি গোটেইখিনি তাত দি দিছোঁ। ছবিৰ সৈতে দি দিছোঁ, ৰং আৰু নাম ছবি দি দিছোঁ। আৰু সেই ওপৰত আছে এটা সৰুকৈ আছে, এইটো গধুৰ পাতল, দীঘল চুটি, এইটো বিপৰীত শব্দ দি আছে, ওপৰত সৰুকৈ দিয়া আছে। পুৰণৰ ধাৰণা 5 ইয়াৰ পৰা আৰম্ভ হ'ব। 5 × 5 5 × 10 5 × 15 5 × 20 5 × 25 লগত ভৰাই দিয়া হৈছে। আৰু এইখিনি অসমীয়া বৰ্ণমালা, আৰু এইখিনি অসমীয়া বৰ্ণমালা আছে। ইয়াত এনেকৈ চাই যাব পৰা হয়। A B C D তেনেকৈ জেডলৈকে। তাৰপৰা এইফালে বনাইছে এখন স্বৰ চিহ্ন ব্যৱহাৰ, অসমীয়া চিৰিয়েলকৈ দেখুওৱা বাদেও অশোকে আমি এনেকৈ সৰু ল'ৰাক এইটো কি আখৰ বুলি মাজত ঘূৰি ফুৰিব চিনি পোৱা হৈছে নাই, এতিয়া ডিক'ড কৰিব পাৰিব।
আৰু এখন শব্দ গঠন আছে শব্দ এইখিনি গাড়ী এইখিনি গাড়ী আমাৰ যান বাহনসমূহ তাৰপিছত ইংৰাজী নামবিলাক দি দিছোঁ আৰু ইফালে অসমীয়া বাৰৰ নাম আছে ঋতুৰ নামো আছে এইখিনি আকৃতি এইখিনি কাগজ সম্পূৰ্ণ কাগজ ত্ৰিমাত্ৰিক আকৃতি চাই লৈছো ভালকে আৰু এটা আছিলে চাই পৰ্টফলিঅ' বেগ এইটো বেগ আছে এইটো ECC কাৰণে বেগ আছে কাগজৰ বেগ আৰু এইটো সংখ্যাৰ চিনাকিটো এইটো ইয়াত আছে দেই কেইটা কিমান ইয়াত মিলোৱা তোমালোকে কিমান আছে ক'ত মিলাব লাগে এইটো মিলাব পাৰিবা 8টা আছে 8টো ক'ত হয় ইয়াত মিলাব লাগে 8 ইয়াত মিলাব পাৰিব এনেধৰণে বাইদেউ কওক এতিয়া আপুনি কিমান টকা দিব টোটেল নাম্বাৰ চব কিমান দিয়ে 30 আছে 30 alphabet small letter আছে capital letter বাইদেউ মাছটো কোনে বনাইছে মই ধুনীয়া হৈছে তুমি সুধিছো দেই ছবি হিচাপে ভাল তো ইয়াত সংখ্যাৰ এটা এককালীয়া লিখা আছে এককালীয়া এটা আছে দহলৈকে আছে এইবোৰ ল'ৰা ছোৱালীবিলাকে ইয়াত মানে একশ্যন ৱৰ্ড কিছুমান দিয়া আছে এটা চিলেক্ট কৰিব মানে কি পায় কৰি দেখাব পাৰিব কৈছে কি আৰু কি দিয়ে বুলি কৈছে একশ্যন ইয়াত একশ্যন ৱৰ্ড দিয়া আহে কেটিঙে মানে খেলি মেলিকে থৈ দিয়া হ'ব খেলি মেলিকে থৈ দিয়া হ'ব ল'ৰা ছোৱালীয়ে নিজে মিলাব কোনটো লগত কোনটো মিলিছে প্ৰাইমেৰীত বেছি সুবিধাজনক লগতে তাৰ লগত এটা কথা কওঁ দেই মই যিহেতু মই মানে RPSC যেতিয়াই কনচেপ্ট ওলাইছে সেইটো মানে পৰ্টফলিঅ' বেগত কি ভৰাই বাৰু মানে ল'ৰা ছোৱালীয়ে কাম কৰা তথ্য ভৰাব ছবি আঁকি যে ভৰাই তাৰ সেই ডকুমেণ্ট হিচাপে স্মৃতি মানে এটা মেমৰি হিচাপে ইয়াত ভৰাই থ'ব আপোনাৰ এই বেগটো মানে হৈছে হয় নহয় ইয়াত যদি তাৰ এই অঁকা ছবি বা কিবা কিবি যদি ভৰাবলৈ দিয়া হয় অলপ সৰু হৈছে বাকী ঠিকে আছে একো নাই ফল কৰিও ভৰাব পাৰে কিন্তু তথাপিও আৰু ছবি এটা যদি ফল কৰি দিয়া হয় অলপ এইটো মানে এইটো কেপিটেল এণ্ড স্মল লেটাৰ হেৰিটো ধাৰণাটো ইয়াৰ পৰা উত্তৰ বিচাৰিব ইয়াতে গোটেইকেইটা আপুনি দি থৈছে উত্তৰ ইয়াৰ উত্তৰটো ইয়াতে আছে ইয়াৰ পৰা কিন্তু ল'ৰা ছোৱালীয়ে বাছি পেলাই 21টো কেলে কালাৰ কৰি দিছে এই ছোৱালীবিলাক আজি মানে পটককে কিতাপ বৰ্ণৰে শব্দ গঠন এনেকৈ কৰিব পাৰি
It's a T head, C a big gap, M and man. লিখিবও পাৰে তিনি আৰু তিনি যোগ কৰিলে কিমান হ'ব বিয়োগ কৰি এইটো ধৰক এই সংখ্যাটোৰ পৰা এনেকৈ ধৰক 5 আছে 5ৰ পৰা 2 গ'লে কিমান থাকিব 3 থাকিব সেই তেনেকৈ 5 2 3 এইটো তেনেকৈ বিয়োগৰ ধাৰণা শালমাৰি টোটেল কি এডালে কি স্পেচিফাই কৰিছে এইটো বিয়োগ 7ৰ পৰা এনেকৈ ধৰক এইটো 7ৰ পৰা 2 গ'লে কিমান থাকিব ইংৰাজী ধৰক এনেকৈ 1 2 3 ইংৰাজী কৰিছোঁ A for apple, B for ball. মানে কি আজিকালি ক্লিয়াৰ নহয় ল'ৰা ছোৱালী নিজে কৰি এইটো বুজি পাব নহয় ঠিকে আছে বাৰু ভাবিছিলো বাৰু এইটো কিবা এটা হ'ব নিজে চিম্পল হ'ব লাগে এইটো নিমাৰ্চি আছে নিমাৰ্চিটো চাওঁ এইটো এনেই স্পৰ্শ কৰিব প্ৰথম বস্তু আজি ইয়াতে আমি এইটো মুক্ত বা মুক্ত ধৰণে লৈ যাম 1 1টোৰ পিছত আশা এটা আহিব এনেকৈ গুচি গৈছে মেজিক বক্স যাম ডাউনটো যাব হৈ যাব বৰটো ইয়াতে আমি বৰটো আমি ইয়াত হেৰি কৰিছোঁ ইয়াত ইয়াত আখৰৰ লগত এইটো ৰিলেট কৰিব নিজে মানে সদায় আহি বৰ্তন নেলেখাকে ইয়াত কৰে মানে কোনবাৰ তাৰিখ মাহ নিজে কৰে পিছত সদায় সলাই থাকে এইটো জাষ্ট আকৃতিৰ ধাৰণা আমি গাঁতকেইটিবিলাকৰ ধাৰণা দিব পাৰোঁ আমি লগত এটা ট্ৰাইংগল আমি শিকাব পাৰোঁ তাৰপিছত ষ্টাৰ বৃত্ত ঠিক তেনেকৈ এইটো অভেল ব্ৰাকেটিক আয়ত চুঙা শংকৰ এনেকৈ আমি মেজিক বক্স এইটো কি ওপৰত কি কনচেপ্ট লৈছে লিখিছেতো মানে এইটো ব্যঞ্জন বৰ্ণৰ লগত ভাৱেল মানে স্বৰ চিহ্নটো এনে লগাই মানে কি হৈছে ক কল ক কৰম এইটো বাইদেউ অৰ এগেইনষ্টত মানে শূন্য বুলি ভাবিছিলো মই দিলো তাৰপিছত এইটো মানে এইটো খাম এনেকে চো এইটো এনেকে মিলে এনেকে পঢ়ো নাম লগালে সেইটো পদ যদি আকাৰডালৰ পদ আকাৰে পা ঠিক তেনেকৈ আমি ৰি দেখা ল'লোঁ পদ যদি ৰিকাৰ লগত পদ ৰিকাৰ দি এতিয়া আমাৰতো মিচিং কমিউনিটি এলেকা তাত কি কৰোঁ ৰঙালাওটো সিহঁতক কি কৰোঁ সিহঁতৰ ৰঙালাওটো এইটো বুলি কোৱা লাগে সিহঁতে তাপা বুলি কয় আমি তেতিয়া ক'ব পাৰিম এইটো অসমীয়াত কয় ৰঙালাও আৰ পৰা যেনেকৈ আম আমি ক'ব পাৰোঁ হচৰিৰ পৰা ইটা ডিটো ভৰাই দিলে ইফালে নাইটো ওলাই এইফালে নাই আহিব ইয়াত পৰি পিনি ঘূৰি যায় মানে
তাৰপিছত এইটো এটা এইটো পুনৰ ধাৰণা এইটো যেনিবা অকণমান ডাঙৰ ক্লাছৰ তথাপি বনাই থোৱা আছিলে এইটো ধৰক 20 ডিগ্ৰী ধাৰণাটো যদি দিম 20 ডিগ্ৰী 40 ডিগ্ৰী 50 60 70 80 এনেকৈ মানে 90 ডিগ্ৰীটো কেনেকুৱা হ'ব এইটো 90 ডিগ্ৰী তাৰপিছত এইটো কালাৰৰ মানে কনচেপ্টটো কালাৰ ধাৰণা পিংক এইটো ব্ৰাউন এনেকৈ আহিলে এইটো এনেকৈ আহিব ব্ৰাউন তাৰপিছত ৰেড আহিলে এইটো এনেকৈ ব্লেক আহিলে য়েল্লো আহিলে নে আহি ঘূৰি গৈ থাকিব এইটো য়েল্লো আহিলে গ্ৰীণ আহিলে ব্লু আহিলে এইটো আৰু এইটো হ'ল হেৰি পুৰণৰ ধাৰণ যেনিবা আপোনাৰ 7 × 7 7 × 14 এনেকৈ এইটো পুৰণৰ ধাৰণ তাৰ লগ খাইবিলাক অমিতা হয় সেইটো আমি আম আপেল লগ খালে আপেল হ'ব শব্দ গঠন কৰি লগতে মানে হেৰি আৰু ছবিটোৰ জৰিয়তে মানে সেইটো ইটা ইগল লগ খালে ইগল হ'ব কিমানটা আছে 22 হেৰিয়ে কমে কৰিছে দেখোন আমাৰ ৰঙৰ ধাৰণাৰ ওপৰত একেটা বস্তু ৰঙৰ ধাৰণাৰ ওপৰত 3টা আমি বনাইছো এইটো হালধীয়া য়েলো দুটা আছে এইটো পাৰ্পল বেঙুনীয়া এইটো ৰেড ৰঙা এইটো সেউজীয়া এইটো হোৱাইট বগা দুইটা আমি ইংৰাজী আৰু অসমীয়া দুইটাতে অৰেঞ্জ লাইম ভাটৌ কালাৰ পিংক গুলপীয়া ব্লেক এনেকৈ আমি ঘূৰাই কনচেপ্ট 3টা আমি 3টা মেথডত ৰঙৰ ধাৰণত দিব পাৰোঁ আৰু এইটো হ'ল আমাৰ সংখ্যাৰ লগত চিনাকি এটা বস্তুটোক আমি এক সংখ্যাটো এনেকৈ লিখোঁ সংখ্যাৰ ধাৰণাটো কমপ্লিট কৰিব পাৰোঁ এইটো আমি যুগৰ ধাৰণাটো দিব পাৰোঁ ইয়াত 1 1 2 2 1 3 3 1 4 যুগৰ ধাৰণাটো এইটো আখৰৰ লগত আমি অলপ সৰু হৈছিল ক আখৰটো কল কলম কমলা আমি যদি খ আখৰটো লৈ যাওঁ ঘূৰাব পাৰিম খাল খালৈ খৰম উজনিৰ ৰথ কেইটা আছিল মোৰ 22টা মান আছে 22টা মেলি দেখাওঁ আমি ভিডিঅ' কৰিম নহয় এইটো কি আপোনাৰ শব্দ পঢ়িব পাৰিব এইটো লগাই শব্দ বনাব পাৰিব প্লাছ আপুনি আখৰটো চিনাকি কৰাব পাৰিব উল্টা পাল্টাকে লিখি আমি যেনেকে বৰ্ডত লিখি শিকাওঁ এনেকে নেক্সট এইটো ইজি লগাই শব্দ গঠন কৰিব লাগে আপোনাৰ ইয়াত আমাৰ ৰাইমিং ৱৰ্ড শিকো নহয় ৰাইমিং ৱৰ্ডছটো আমি ইয়াতো লগাব পাৰোঁ যেনে লক অজি ক'ত আছে ইয়াৰ পৰা আমি ইয়াত লগাব আপোনাৰ এইটো আপোনাৰ ইউটো লগাই আমি শব্দ বনাব পাৰোঁ
বিউটি বাট এইটো এনেকে বিউটি বাট এনেকে এইটো মই আপুনি নোপোৱাকে গম পালো Comment section. বিপৰীত শব্দ লিখিছে তৰ জোখন মই গম পালো দেই তাৰপিছত এই ছাৰে কথা এটা কৈছে মই এইটো চাই আছো মনে মনে মানে এইটো আমাৰ দিছ ডেট দিছ হলে ওচৰত হ'ব ডেট হলে দূৰত এনেকে বনাব পাৰি এইটো মানে এখন ইয়াতে গোটেইখিনি বনাই আছে ছাৰ এজে হ'ল নামটো কি দিছে টিএলএমটো টিএলএফটো আপোনাৰ নিপুণ ভাৰত টিএলএফ বুলি মই দিছো ইয়াতে আপোনাৰ বহুত আছে আমাৰ এইটো বাক্য গঠন বহুত টিএলএফ সোমাই আছে তাত আমাৰ আপোনাৰ সেন্টেন্স ফৰ্মেশন পিছত ক'ব গ'লে আমি দিছ ইজ মাই বুক দিছ ইজ নট মাই বুক that is my book that is not my book এনেকে আছে there here it আছে আপোনাৰ এইটো উইকস টো আছে অপোজিট ওয়ার্ড উইকস নহয় অপোজিট ওয়ার্ড আছে হ্যাপি সেড আপোনাৰ এইটো উইকস নেম অফ উইকস মানে আৰু এইটো আছে আপোনাৰ আকাৰটো চিনি পাব শব্দ এটা আমি গঠন কৰিব পাৰিম এইফালে সকলোকে এটা নিজৰ কাৰণে এটা হাত দিয়ক আৰু প্ৰাইজটো কি সকলোৱে কষ্ট কৰিছে সকলোৱে একচুৱেলি প্ৰাইজৰ হকদাৰ গতিকে ইয়াত প্ৰাইজ বুলি কোনো কথা নাই বিশেষকৈ সকলোৱে ইয়াত যে পাৰ্টিচিপেট কৰিবলৈ আহিছে সেইটো এটাকে ডাঙৰ কথা হ'লেও তাৰ মাজৰ পৰা আমাৰ সন্মানীয় বিচাৰকসকলে আপোনাৰ তিনিখন মানে এখন এটা মণ্ডলৰ পৰা 3খন বিদ্যালয় আৰু এটা মণ্ডলৰ পৰা 3খন বিদ্যালয় সকলোৰে মাজত খুব টাফ কম্পিটিশ্যন হৈছে তাৰ মাজতে আমি বিচাৰকসকলে 3খন বিদ্যালয় বিচাৰি উলিয়াইছে যিসকলে যদি কোনোবা পোৱা নাই মন বেয়া কৰিব নালাগে ভৱিষ্যতে আকৌ তেওঁলোকে ভাল কৰিব আমি সেইটো আশা কৰিলোঁ মই নয়াবজাৰ ক্লাষ্টাৰৰ যিসকলে আজি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে তেওঁলোকৰ নামটো মই প্ৰথমতে ঘোষণা কৰি দিবলৈ লৈছো ফাৰ্ষ্ট প্ৰাইজ পাইছে 2 নং উজনি ৰতনপুৰ মিৰি এলপি আচ্ছা বুঢ়ী এটা দিয়ক সেকেন্ড পজিশন পাইছে কুলিগাঁও এলপি স্কুল তাৰপিছত থাৰ্ড পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে 31 নং ৰতনপুৰ বালক এলপি তাৰপিছত বৰবিল ক্লাষ্টাৰত যথেষ্ট টাফ কম্পিটিশ্যন হৈছে কাৰণ কাক দিব সেইটো কনফিউজ হৈ গৈছে গতিকে তাৰ মাজতে আমাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰবিল শিমলুগুৰি এলপি সকলোৱে বহুত কষ্ট কৰিছে তাৰপিছত দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি পমুৱা এলপি কাৰণে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয় বহুত কষ্ট কৰিছে বহুত কষ্ট কৰিছে মানে ৰিজাৰ্ভ কৰে ফাৰ্ষ্ট প্ৰাইজ প্ৰাইজো পালো এতিয়া আজি ধন্যবাদ।